শীতৰ দিনকেইটাৰ আমেজে সুকীয়া। পথাৰৰ পৰা লখিমী ঘৰলৈ অনাৰ সময়। চাৰিওফালে আনন্দময় পৰিৱেশ। আজি আমাৰ ঘৰত চুঙা চাউলৰ আয়োজন কৰাৰ লগতে নতুন চাউলৰ ভাত। এই সময়খিনিত গাঁৱৰ ঘৰবোৰত যে কেৱল ধানেই ধান। মোৰ যে বৰ ভাল লাগে। ৰান্ধি ভাল পাওঁ, জুই সেকি ভাল পাওঁ। আজি সকলোবিলাক কৰিলোঁ। গছৰ ফাকে ফাকে জোনটো যে ইমান ধুনীয়া লাগে চাওকচোন। আমাৰ চুঙা পুৰা আৰম্ভ হ'লেই। ইমান ধুনীয়া আৰ্ট এইটো, বৰ ভাল লাগে চাই। এয়া আমাৰ মাহী বহি আছে। মা আৰু মাহীয়ে সুন্দৰকৈ চুঙাৰ ছাইবোৰ আঁতৰাই আছে। এয়া আমাৰ চুঙা চাউল ৰেডি। আজি আমাৰ ঘৰৰ সকলোৱে ভাগে ভাগে কাম কৰি আছে। এতিয়া মই প্ৰদ্যুম্নই তৈয়াৰ কৰি থকা চুঙাত দিয়া মিৰিকা মাছৰ সোৱাদ ল'বলৈ আহিলোঁ। খাবলৈ যে কেনেকুৱা ধুনীয়া হৈছে, মই এতিয়াই খাম। এয়া চাওকচোন, দেখাতেই কিমান ধুনীয়া লাগিছে। এতিয়া মই মাছৰ আঞ্জা ৰান্ধিবৰ বাবে সাজু কৰি লৈছোঁ। বৌয়ে জুইকুৰা জ্বলাই দিছে। মই মাছখিনি ভাজিবলৈ আৰম্ভ কৰিলোঁ। আঞ্জাখন মেথি গুটিৰে তেল মাৰি আলু আৰু বিলাহী পোৰা দি ৰান্ধিছোঁ। এয়া হাঁহৰ মাংস ৰান্ধিবৰ বাবে সকলো সাজু কৰি লৈছোঁ। ইমানে উৎসাহিত হৈছা মানে তুমি? চলি আছে। ভাগিনজনীয়ে হাঁহৰ মাংস নাখায়, সেইবাবে তাইৰ বাবে কুকুৰা মাংস বনাই আছে। আমাৰ আকৌ নিৰামিষ খোৱা এজন আছে। তেওঁৰ বাবে এয়া মই পনীৰৰ আৰু কাঠফুলাৰ তৰকাৰী ৰান্ধিছোঁ। ৰন্ধাৰ লগতে ৰন্ধা সামগ্ৰীসমূহ সুন্দৰকৈ সজায়ো ভাল লাগে। ইমান ধুনীয়া লাগে চাওকচোন। এয়া শেষত বাইদেউ, ভাগিন আৰু মই।